নমস্কাৰ। আহকচোন আজি আমি কেইটামান বেমাৰৰ নিমিষতে ভাল হোৱাৰ কেইটামান টিপছৰ কথা আলোচনা কৰোঁ। প্ৰাচীন প্ৰবাদ মতে নাৰিকল গছ ঋষি বিশ্বামিত্ৰৰ সৃষ্ট আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আদি ত্ৰিদেৱৰ আশীৰ্বাদ মৰ্মে নাৰিকলৰ নিয়মিত ভক্ষণত মগজুৰ বিকাশ নিৰোগী তথা ঋষিৰ সমান প্ৰতিভা সম্পন্ন হয়। যিসকল মানুহৰ পাথৰ ৰোগ হয় বা কিডনীত যিসকল মানুহৰ পাথৰ হয় তেখেতসকলে নাৰিকলৰ পানী ভক্ষণ কৰিলে নিমিষতে পাথৰ ভাগি ওলাই যায়। আৰু তেখেতসকলে এটা কাম কৰা উচিত যে ৰাতিপুৱা শুই উঠি মুখখন ধুই এটা নাৰিকলৰ পানী যদি সেৱন কৰে, ঠিক 10 দিন সেৱন কৰাৰ পাছত তেখেতে অনুভৱ কৰিব বা গম পাব যে পাচাপৰ দ্বাৰাই তেখেতৰ পাথৰ ভাগি ওলাই যায়। আৰু এইদৰে তেখেতসকলে যদি সেৱন কৰি থাকে নাৰিকলৰ পৰা যথেষ্টখিনি উপকাৰ পোৱা যায়। নাৰিকল গছৰ পৰা যিসকল মানুহৰ স্মৃতিশক্তি কম তেখেতসকলে যদি নিয়মিত ভক্ষণ কৰে স্মৃতিশক্তি বৃদ্ধি হয়। যিসকলৰ জইণ্টিছৰ ট্ৰাবুল থাকে অৰ্থাৎ অসুবিধা থাকে তেখেতসকলে যদি নাৰিকলৰ পানী সেৱন কৰে তেতিয়াহ'লে সেই বেমাৰৰ পৰা নিমিষতে ভাল পাব পাৰে। আৰু যিসকলৰ হৃদযন্ত্ৰ, ৰক্ত সঞ্চালন, মাংস পেশীৰ কোশিকা আদি ক্ৰিয়া সবল হয় নাৰিকল ভক্ষণ কৰিলে। সেয়েহে আমাৰ সমাজত ধৰ্মীয় অনুষ্ঠানত নাৰিকলৰ ব্যৱহাৰ খুব বেছি আৰু এই নাৰিকলৰ উপকাৰী গুণ যথেষ্টখিনি আছে। সেয়েহে যদি নাৰিকলৰ পানী ৰাতিপুৱা সেৱন কৰে তেতিয়াহ'লে কিডনীত হোৱা পাথৰ নিমিষতে ভাল হয়। তাতোতকৈ ভাল যিটো নাৰিকল ডাব নাৰিকল বুলি কোৱা হয়, এই ডাব নাৰিকলৰ পানী খালে খুব সোনকালে ভাল হয়। আৰু যিবিলাক নাৰিকল কুমলীয়া ভিতৰত মাংস মাত্ৰ জমা হৈছেহে, পানী যিবিলাক নাৰিকলত বেছিকৈ থাকে তেনেকুৱা নাৰিকলৰ পানী ৰাতিপুৱা ভক্ষণ কৰিব লাগে। আৰু এইদৰে তেওঁ 10 দিন ভক্ষণ কৰিলে তেওঁ এইকেইটা ৰোগৰ পৰা উপশম পাব। আৰু নাৰিকলৰ গাখীৰ, যি নাৰিকলৰ পৰা গাখীৰ প্ৰস্তুত কৰে সেই গাখীৰ যদি নিয়মিত ভক্ষণ কৰে আৰু নাৰিকল তেল যিসকল মানুহৰ খৰ খজুৱতি হৈ থাকে সেইসকলে যদি নিয়মিত ব্যৱহাৰ কৰে তাৰ পৰা বহুত উপকাৰ পোৱা যায়। গতিকে আপোনালোকে নিয়মিত ব্যৱহাৰ কৰক আৰু আপোনালোকৰ বেমাৰ খুব সোনকালে ভাল হ'ব।